আৰু এফালে একদম পুৰা ৰদে ৰদে আহি আছো ঘৰত মূৰত উৰণি চুৰণি লৈ কিনে ইমান বেছি ৰদ দিছে গুড মৰ্নিং গাইজ আৰু আজি আমি গৈ আছো ফুৰিবৰ কাৰণে ঘৰৰ পৰা ৰাতিপুৱা ওলাইছো আৰু আমাৰ তানবিক আজি ঘৰত পিন্ধা কাপোৰ দিয়া লৈ আহিছো আৰু তাইক মই য'ত যাই আছো মানে মাহঁতৰ ঘৰত প্ৰথমতে খুৱাম তাৰপিছতে তাতে যাম তো সেইকাৰণে ভাবিছো তানবিক এনেকৈ উঠাই লৈ আহিলো আৰু তাইক শুই আছিল তো খোৱাৰ পৰা তেনেকৈ উঠাই লৈ আহিলো তাইক আৰু এতিয়া গৈ মিলি ঘৰত কাপোৰ চাপোৰ সলাইহে যাম আমি ফুৰিব গৈ আছো আৰু ফুৰিব মানে এখন বাৰ্থডে পাৰ্টি আছে আমাৰ খুৰাহঁতৰ তো বাৰ্থডে পাৰ্টিখনলৈকে গৈছে তেতিয়া আপোনালোকে চাই থাকক বাৰ্থডে পাৰ্টি গোটেইখিনি কি দেখাব পাৰো মই দেখাম আপোনালোকক আৰু আমাৰ লগত আছে এয়া ক্ৰিষ্টিনা তো আমাৰ লগত আছে ক্ৰিষ্টিনা তো আমি গোটেইকেইটাক গৈ আছো আৰু এইফালে আছে তানবিৰ পাপা গাড়ী চলাই আৰু এতিয়া বৰ্তমান আমি গৈ আছো আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাষ্টত চাই কিনে জনাব কেনেকুৱা লাগে আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো চলো আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এয়া আহি পায়ে নাতিনীয়েক ককাকৰ কোলাত একদম পুৰা ককাকে ফূৰ্তি নাতিনীয়েকৰ ফূৰ্তি কোলাত একদম উঠি গৈছে এবাৰ কাৰ কোলা পালে ঐ কোলা সলাই থাকিব এতিয়া আকৌ মাহী ল'বা আছে সেই তাইক কৈছো এবাৰ ককাকৰ কোলাত একবাৰ আইতাকৰ কোলাত এইফালে আমাৰ ভিডিঅ' চলি আছে এইটো কোন হয় এইটো হৈছে তানবিক এই সৰু এতিয়া অকমান ডাঙৰে হ'ল এইটো হ'ল 2 মাহ মানৰ আগৰ ভিডিঅ' হয় আৰু এইফালে আছে চোৱা মানুহকেইটা এইকেইটা আমাৰ তানবিৰ চাইছে কাৰ ভিডিঅ' চাইছে ঐ সেইটো কোন হয় তাতে থকাটো কোন হয় যাবৰ কাৰণে বাৰ্থডে পাৰ্টিত যাবৰ কাৰণে ৰেডি হৈ লৈছোঁ একদম পুৰা চলিৰে যোগাল আৰু য'তেই যাওঁ ত'তেই যাওঁ একদম পুৰা চলিৰ যোগাল পাতি লৈ থাকোঁতেই যায় তো এইটো উঠিছে মাহীৰ ঘৰত আৰু এটা বস্তু আপোনালোকক মই এতিয়া দেখাই আছোঁ তাইৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব মই তাক এৰি থৈ যাম আপোনালোকে চাব তাইৰ ৰিয়েকশ্যনটো কেনেকুৱা কৰিব একেলগে ওলাই যাম মই মা আৰু মই একেলগে ওলাই যাম মানে আমি যাব লৈছে এইফালে মা আছে মা মই আৰু তানবি যাব মা তানবিৰ মাহী নাযায় তো ওলাই যাম মই তাৰপিছত তাইক দেখাম তাইৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব চাব আপোনালোকে তাক এৰি থৈ যাম আজি তানবি একো ৰিয়েকশ্যনে নিদিলে মই আগতে কেতিয়াবা এনেকুৱা কৰিলে একদম কান্দি কাটি হাহাকাৰ লগাই দিয়ে আজি তাই মানে বুদ্ধিটো আগতে গম পাই গৈছে যে মোকতো নিবই নতুন কাপোৰ পিন্ধাইছে তো একো নকৰিলে আৰু এতিয়া ফাইনেলি ওলালোঁ এই ৰ'দত ৰঙা ৰঙা পিন্ধি কিনে গৈছোঁ মোৰ ৰঙা তোৰ আধা ৰঙা তানবি আছে আইতাকৰ কোলাত আৰু আমি বৰ্তমান গৈ আছোঁ চাই লওঁ আৰু যাই পিনে তাতে দেখাম কি পাৰোঁ দেখাম কিমান বা মানুহ থাকে কি কৰে তাতে যাই কিনে সেয়া চাব এতিয়া চাই দিব ভিডিঅ'টো আৰু এয়া আমি আহি গ'লোঁ ফাইনেলি বাৰ্থডে ঘৰত মানে মানুহ হৈছে চা চেণ্ডেল চা ভৰ্তি আৰু আজি বাৰ্থডেৰ কাৰণে সিহঁতৰ গোটেই ঘৰটো বেলুনেৰে খুব ধুনীয়াকৈ সজাইছে আৰু সজাইছে পেহীয়েকে সজাইছে তো আৰু এয়া হৈছে আলহী জেঠাই হয় আমাৰ মোৰো জেঠাই হয় আৰু এয়া মোৰ মানে ভণ্টিয়ে হয় এইকেইটা পিংকি মোবাইল টিপি আছে একদম পাবজি খেলাত বিজি চব একদম এয়া দেখিছেনে পুৰা পাবজিত বিজি ছোৱালীও পাবজিত বিজি পুৰা আৰু এইজনী হৈছে আমাৰ বাৰ্থডে গাৰ্লজনী অভিলাষা আৰু তাই এতিয়া শুই আছে এইটো হৈছে আমাৰ বাৰ্থডে গাৰ্লৰ মা পাপা কয় ইমান বিজি ফোনত বিজি মানুহ মাত দিব লাগে ফোনত বিজি হৈ আছে গিফ্ট চাই আছে নেকি আৰু এইজনী হৈছে আমাৰ বাৰ্থডে গাৰ্লজনীৰ আইতাক আৰু আইতাকে একদম পুৰা ডেকৰেশ্যনত বিজি একদম কোনটো বস্তু ক'ত কি থ'ব লাগে একদম চবকে শিকাই আছে আৰু বেলুন লগাই আছে ইফালে কেক কাটিব নে ইফালে কেক কাটিব তাকে যোগাৰ কৰি দি আছে আইতাকে এইফালে কেক ৰেডি হৈছে আমি কেক কাটিবৰ কাৰণে ৰখি আছোঁ আৰু আমাৰ তানবিক লৈ আছোঁ কেক কাটা চাবৰ কাৰণে তো সেইকাৰণে ৰখি আছোঁ তেতিয়াৰ পৰা ৱেইট কৰি আছোঁ এতিয়া আমাৰ বাৰ্থডে গাৰ্লজনী শুই আছে তাইক উঠাটো ৰখি আছোঁ আৰু ৰখি থাকিব সময় যেতিয়া কেক কাটিব দেখাই আছোঁ আপোনালোকক
আৰু এইফালে আমাৰ বাৰ্থডে গালে কেক কাটি আছে তাই বেচেৰি আধা টোপনি হ'ল এইকাৰণে কান্দি কাটি হুলস্থুল লগাই আছে অলপমান তথাপিও কেক কটা সময়খিনি বাৰু মনে মনে আছে যিয়ে নহওক আমাৰ কেক কটা কমপ্লিট হৈ গ'ল আৰু এতিয়া হ'ব আমাৰ খোৱাবৰ পৰ্যায় আমি ভাত পানী খাব লাগে আৰু এতিয়া জলদি জলদি এতিয়া আমাৰ প্ৰিয়াংশী হয়নে প্ৰিয়াংশী আমাৰ তানবি আৰু প্ৰিয়াংশী একে সমান আমাৰ তানবি এদিন নামাৰ আৰু এইজনী হৈছে আমাৰ জেঠাই একদম বগী বগী আইতা তানবিয়ে বগী আইতাক দেখা পাই এতিয়া চুমাই খাব যাব আৰু বগী বগী আইতাটোক এইফালে আছে আমাৰ শিৱানী বাইদেউ আৰু এইটো কোনে মুখখন দাঙি দে আকৌ এইটো হৈছে ভাৰ্গৱ আৰু কয় মাছ মাংস দিয়া নাই ভাৰ্গৱ কিয় আহি পোৱা নাই নেকি তই অকণমান ৰখি দে আহিবতো আৰু এইটো হৈছে ভাৰ্গৱৰ মা আৰু এতিয়া চবেই ভাত খাইছো আহি আছে আমি খাই থাকো যি আহি থাকে খাই থাকিম আৰু ন এইফালে এক্সট্ৰা কিবা এটা দিছে মনে মনে মোক দিয়া নাই কি এৰি দিছে জেঠাই ভাত মাছ মাংস দিয়া নাই নেকি মাছ মাংস আহি পোৱা নাই আহিছে নেকি তাকেতো আহি গ'ল ভাৰ্গৱৰ ফেভৰেট আহি গৈছে আৰু ইফালে মাছ আছে তো এতিয়া ভাৰ্গৱ এতিয়া খালেই হ'ল আৰু ভাৰ্গৱ আমিও খাওঁ তই খাইছনে এতিয়া ভাত পানী খাই একেবাৰে বহি আছো ডাইনিং টেবুলত বহি আছো ভাত পানী খাই আৰু এইটোতো প্ৰিয়াংশীৰ মা এইটো বৌ আমাৰ তো এয়া হৈছে আমাৰ তানবিৰ মামা এটা ঘৰৰ পৰিয়াল মানে মোৰ মা এটা ঘৰৰ পৰিয়াল আৰু এইবোৰ গোটেই চিনি পোৱা এটা চিনি পায় বাৰু যোনকেইটা মোক চিনি পায় আৰু চিনি পোৱা এটা কৰিছো এয়া হৈছে আমাৰ ঘৰৰ পৰিয়ালবোৰ কয় প্ৰিয়াংশী নাই আৰু এইটো আমাৰ ধনুৰ তানবি আৰু প্ৰিয়াংশী আৰু এইজনী একেলগে গোটেইকেইটা সব একদম চলিয়ে আৰু আমাৰ ইয়াতে আৰু এইফালে বয়ে চাই আছে মোৰ ব্লগ আজিয়ে গম পাইছে বয়ে ন মোক এটা আমাৰ দাদাই নতুন মোবাইল গিফ্ট দিছে সেইকাৰণে নতুন মোবাইলত আজিৰ পৰা ব্লগ চাব আৰু মোৰ চাবা দে সদায় আৰু এইজনী আমাৰ বৌ ভকত দাক নাজিৰাহঁতৰ মানে কোনে কোনে চিনি পায় এই যে ভকত দাৰ বৌ নাজিৰাহঁতৰ আৰু এইকেইটা যোনকেইটা আমাৰ এতিয়া বহি আছে এইকেইটা আজি মঙলবাৰৰ নিৰামিষ ভোজী সেইকাৰণে একেলগ হৈছে গোটেইকেইটা খাই কোৱা আকৌ বৌয়ে আজি ওলাইছে ফাৰ্ষ্ট কোৱা গোটেইকেইটা এইটো আৰু এইটো বৌয়ে কৈছে আমাৰ এইকেইটা হৈছে নিৰামিষ ভোজ আজি মঙলবাৰত মানে মাছ মাংস নাখায় সেইকাৰণে আমি দালি ভাত সেইকাৰণে এতিয়া বহি আছো আৰু আকৌ কি দিয়ে খাই লওঁ আৰু আমাৰতো ফ্ৰাই বৈ হৈয়ে গ'ল এতিয়া ঘৰত যাম আৰু খাই মানে একদম পুৰা হুলস্থুল হৈছে চব আলহীবোৰ আহি আছে দুইটা ভিডিঅ'টো আৰু ঘৰত যাই আৰু এইফালে একদম পুৰা ৰ'দে ৰ'দে আহি আছোঁ ঘৰত মূৰত উৰণি চুৰণি লৈ কিনে ইমান বেছি ৰ'দ দিছে আৰু আমাৰ তানবি অলপমান আগতে পঠাই দিলোঁ ঘৰত গৰম লাগিছিল তাই একদম গৰমত সিজি যোৱাৰ কাৰণে অলপমান আগতে কৰি পঠাই দিলোঁ তাৰপিছত মই ভাত খালোঁ আৰু আহি আছোঁ এতিয়া ঘৰলৈ আৰু এতিয়া হৈছে আমাৰ ভিডিঅ' এণ্ডিঙৰ সময় এইটো আমাৰ লগত যাওঁতে গৈছিল ৰাধা আৰু এতিয়া ৰাধা ভণ্টি আৰু বৌ তিনিওটা আছে আমাৰ লগত আৰু এতিয়া গৈ আছে আমি ঘৰত তানবি আছে এইটোৱেই অৱস্থা চুলিৰ গৰমত একদম তাই কিবা হৈ আছে তো এতিয়া ঘৰত যাওঁ আৰু বাৰ্থডে খালোঁ খাই বৈ ঘৰত অলপমান ৰেষ্ট লৈ কিনে আহিলোঁ আৰু এতিয়া তো যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ আৰু ধুনীয়া কমেণ্ট কৰিব আৰু যিসকলে চিনি পায় আমাৰ বাৰ্থডে গাৰ্লজনীক তাইকো উইচ কৰিব টিকলিটো জন্মদিনৰ তো সেই আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ তেতিয়া নতুন ভিডিঅ'ত আকৌ লগ পাম বাই বাই আৰু এইফালে আমাৰ চাইনিকাই হাঁহি আছে না চাইনিকা এবাৰ হাঁহি দিয়াচোন হাঁহি দিয়া এবাৰ আৰু আমাৰ চিলুইটো চাচোন এবাৰ হাঁহি দিয়াচোন তানবি হাঁহি দিয়া এবাৰ নাহাহে তো গোটেইকেইটা একদম পুৰা চব বাচ্চাকেইটাই ভাগৰি যাবৰ অৱস্থা নাই এতিয়া ঘৰত যাই কিনে চব কাপোৰ কানি খুলি ইয়াতে ভালকৈ সিহঁতক খুৱাব লাগিব তেতিয়াহ'লে বাই বাই